সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া হৈছে শুকাই থোৱা পচতীয়া পাত। পচতীয়া পাত সৰু মাছৰ সৈতে খুব সুন্দৰ এখন খাৰৰ আঞ্জা বনাম, গতিকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছোঁ। এয়া কেৰাহীত গৰম তেলত মই দি দিছোঁ পাঁচফোৰণ, লগতে এয়া পিঁয়াজ দি ধুনীয়াকৈ ভাজি আছোঁ। খাৰৰ আঞ্জা বনাম যদি অকণমান হালধি ব্যৱহাৰ কৰিছোঁ, যিহেতু হালধি দিলে খুব সুন্দৰ এটা ৰং আহে। তাৰপিছত যিখিনি পচতীয়া পাত আছিলে শুকাই থোৱা, সেইখিনি তেলতে দি ধুনীয়াকৈ কিছু সময় ভালদৰে কম জুইত ভাজি থাকিম। ভালদৰে ভজা হোৱাৰ পিছত অকণমান পানী দিছোঁ। ঘৰতে বনোৱা কলখাৰ অকণমান দি দিলোঁ। নিজৰ সোৱাদ অনুযায়ী অকণমান নিমখ দিলোঁ। এতিয়া ধুনীয়াকৈ উতলিবৰ বাবে ঢাকন এখন মাৰি থৈ দিম। এয়া চাওক কি ধুনীয়াকৈ উতলি আছে। উতলা হোৱাৰ পিছতে মই সেই মাছ যিখিনি থৈছিলোঁ, যিহেতু খাৰ বনাম, সৰু মাছ, আৰু এই মাছখিনি এনেকৈ দি আৰু অকণমান সময় উতলিবৰ বাবে ৰাখি থ'ম। বিভিন্ন ধৰণৰ ঔষধি গুণযুক্ত পচতীয়া পাতৰ এই সুন্দৰ খাৰৰ আঞ্জাখন আপোনালোকে এবাৰ এনেদৰে বনাই খাবচোন। কিমান যে সোৱাদ ভৰা হয়, অকল এইখিনিৰেই ভাত খাব পাৰি। ভিডিঅ'টো এৰিলোঁ, বাই বাই।